জয়মাই জয়মাই তো আজি মই পঢ়িম অসমীয়া ভাষাৰ আছামিজ লিটাৰেচাৰী অসমীয়া ভাষাৰ উৎপত্তি সপ্তম শতিকাৰ আৰম্ভণিতে সংস্কৃতৰ পৰা হৈছিল। অৱশ্যে ইয়াৰ প্ৰত্যক্ষ পূৰ্বপুৰুষৰ হৈছে মাগধী অপভ্ৰংশ। আধুনিক বাংলা, উড়িয়া আৰু অসমীয়া এই আটাইকেইখন ভাষা এই উমৈহতীয়া মূল উৎস মাগধী অপভ্ৰংশৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। সপ্তম শতিকাৰ অসম ভ্ৰমণ কৰা চীনদেশীয় পৰিব্ৰাজক হিউৱেন চাঙে উল্লেখ কৰিছিল যে ইয়াৰ ভাষা মধ্য ভাৰতৰ ভাষাৰ মাগধী উপভাষাৰ তুলনাত সামান্য পৃথক আছিল। পুৰণি শিলালিপিসমূহত পোৱা স্থানৰ নাম আৰু ব্যক্তিত্বসমূহৰ মাজত অসমীয়া ভাষাৰ প্ৰাচীন নিৰ্দেশনাসমূহ বিচাৰি পোৱা যায়। ভাষাৰ গঠনকালৰ আন কিছুমান নিদৰ্শন অষ্টমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ দ্বাৰা ৰচিত গীত আৰু নীতিবাক্যসমূহৰ মাজত পোৱা যায়, যিবোৰক সাধাৰণতে চৰ্যা আৰু দোহা বুলি জনা যায়। এইসমূহ প্ৰথমে মহাপদ্যায় এই বছৰৰ পুৰণি বাংলা ভাষাই বৌদ্ধ গান-দোহা আৰু দোহাকোষত পোৱা গৈছিল। অসমৰ জনসাধাৰণৰ বিভিন্ন নৃগোষ্ঠীৰ এক সংমিশ্ৰণ, যিসকলে বিভিন্ন ভাষা যেনে অষ্ট্ৰিক বা মন-থমেৰ, খাচী, চীন, তিব্বতীয়, বড়ো, কছাৰী উপভাষা, টাই-আহোম আদি ভাষা কয়। এই ভাষাসমূহে অসমীয়া ভাষাৰ বৈশিষ্ট্যসমূহৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। ইয়াৰ ফলস্বৰূপে সংস্কৃতৰ উচ্চ বৰ্ণৰ যিটো চিবিলেণ্ট বুলি কয় পাৰ্থক্যসমূহ বিলোপ পায়। স্বৰবৰ্ণৰ অনুনাসিকতা বৃদ্ধি পায় আৰু স্বৰবৰ্ণৰ সংযোগৰ জৰিয়তে যুক্তাক্ষৰসমূহ সৰল হৈ পৰে। ফলস্বৰূপে অসমীয়া ভাষাত ধ্ৰুপদী ইণ্ডো-আৰ্য ভাষাসমূহৰ পৰা পৃথক হৈ এক কোমল আৰু স্বৰবৰ্ণৰ প্ৰধান ধ্বনি তন্ত্ৰ গঢ়ি উঠে। এইখিনিয়ে। নেক্সট, আছাম লিটাৰেচাৰী দুটা, প্ৰাচীন যুগ আৰু প্ৰাক বৈষ্ণৱ যুগ। তো প্ৰাচীন যুগত আছিল চৰ্যাপদ আৰু প্ৰাচীন যুগৰ চৰ্যাপদত এই গীতসমূহ বজ্ৰযান শাখাৰ বৌদ্ধ ধৰ্মৰ কিছুমান নিগৃঢ় বা মৰ্মভেদী গীতেৰে গঠিত আছিল, যাক জনপ্ৰিয়ভাৱে সহজা পন্থা বুলি কোৱা হয়, সহজাগ কাল্ট। আৰু প্ৰাক বৈষ্ণৱ যুগত যুগৰ কেইগৰাকীমান উল্লেখযোগ্য কবি আছিল হেম সৰস্বতী, ৰুদ্ৰ কন্দলী, মাধৱ কন্দলী, হৰিহৰ বিপ্ৰ আৰু কবিৰত্ন সৰস্বতী আদি। এতিয়া বৈষ্ণৱ সাহিত্য, অসমীয়া সাহিত্যৰ সোণালী যুগ। এয়া আছিল এক আদৰ্শৰ যুগ, ভক্তি এক দেৱতাৰ যুগ, বিষ্ণু কৃষ্ণ এক নেতৃত্বৰ যুগ, শংকৰদেৱ আৰু এখন মহাপুৰাণৰ যুগ ভাগৱত। বৈষ্ণৱ সাহিত্যৰ মূল উদ্দেশ্য আছিল সাধাৰণ জনতাক ভক্তিৰ পৰ্যায় জ্ঞান প্ৰদান কৰা আৰু ভক্তিৰ ভাৱৰ প্ৰসাৰ ঘটোৱা আৰু একমাত্ৰ উপাস্য দেৱতা বিষ্ণু বা কৃষ্ণৰ আৰাধনাৰে এক শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ মানুহক অনুপ্ৰাণিত কৰা। শংকৰদেৱে ভাগৱত পুৰাণত 12টা স্কন্ধৰ ভিতৰত 8টা স্কন্ধ অনুবাদ কৰিছিল বুলি কোৱা হয়। প্ৰথম, দ্বিতীয়, তৃতীয়, সপ্তম আৰু নৱম, দশম আৰু দ্বাদশ স্কন্ধ। আৰু কাব্য হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিচলন ভাগৱত অষ্টম স্কন্ধ, অমৃত মন্থন, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ, ভক্তি তত্ত্ব, ভক্তি প্ৰদীপ, গৰুড় পুৰাণৰ আধাৰত এক ৰত্নাকাৰ, নিমি নৱসিদ্ধ সংবাদ, ভাগৱত একাদশ স্কন্ধৰ আধাৰত, অনাদি পাতন, ভাগৱতৰ তৃতীয় স্কন্ধ আৰু বামন পুৰাণৰ কিছু সমলৰ আধাৰত। নেক্সট আহিল অংকীয় নাট। অংকীয় নাটৰ ভিতৰত আছে পত্নীপ্ৰসাদ, কালীয়া দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, হৰিবংশৰ আধাৰত, ৰুক্মিণী হৰণ আছিল হৰিবংশৰ আধাৰ, পাৰিজাত হৰণ বিষ্ণু পুৰাণৰ আধাৰত আৰু ৰাম বিজয় আছিল ৰামায়ণৰ আধাৰত। তো বৰগীতত শংকৰদেৱে 34টা গীত ৰচনা কৰিছিল, যিবোৰৰ পিছলৈ বৰগীত নামেৰে জনাজাত হয়। এইসমূহ ব্ৰজাৱলী ভাষাত ৰচিত, যি অসমীয়া, মৈথিলী আৰু হিন্দী ভাষাৰ এক মিশ্ৰণ। নাম: কীৰ্তন ঘোষা, গুণমালা। আৰু ভক্তিৰ কথাটো ক'লোঁ। এতিয়া আহিল কীৰ্তন ঘোষাৰ মূল পাঠটো 24টা খণ্ড আৰু 31টা কীৰ্তনেৰে গঠিত। ৰত্নাকৰ কন্দলীৰ এটা আৰু মাধৱদেৱৰ এটা কীৰ্তনৰ বাহিৰে বিভিন্ন
বাহিৰে বাকী আটাইকেইটা কীৰ্তন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। মাধৱদেৱৰ ভাগিন ৰামচৰণৰ ঠাকুৰে শংকৰদেৱৰ মৃত্যুৰ পিছত এইসমূহ সংগ্ৰহ কৰি এখন সম্পূৰ্ণ পুথি হিচাপে সংকলন কৰিছিল। নেক্সট মাধৱদেৱৰ দৰ্শনাত্মকমূলক ৰচনা জন্ম ৰহস্য এয়া মাধৱদেৱৰ প্ৰথম সাহিত্যিক ৰচনা আছিল। আখ্যানমূলক ৰচনা ৰামায়ণত আদিকাণ্ড, বৰগীত, অংকীয়ানাট, অৰ্জুন, ভঞ্জন দধিমথন, নৃসিংহ যাত্ৰা, গোবৰ্ধন যাত্ৰা, ৰাস যাত্ৰা, চুৰধৰা, পিম্পৰা গুচোৱা, ভূমিলেটুৱা, ভোজন বিহাৰ আৰু ভক্তি ৰত্নাৱলী, নামমালিকা আৰু নামঘোষা। হাজৰিঘোষা নামেৰেও জনা যায় এই নামঘোষাখন। এতিয়া আহিল আধুনিক কালচাৰ, আধুনিক যুগ। অসমত মানৰ শাসন, আধুনিক যুগৰ ভিতৰত অসমত মানৰ শাসন আহে। মানৰ শাসন 1821 চনৰ পৰা 1824 চনলৈ আৰু এংলো বৰ্মা যুদ্ধ 1824 চনৰ পৰা 1826 চনলৈ। ইয়াণ্ডাবু সন্ধিটো আমি চবেই জানো 1826 চনত। তো 1837 চনৰ এপ্ৰিল মাহত বঙালী ভাষাক অসমৰ আদালতৰ ভাষা হিচাপে ঘোষণা কৰা হৈছিল। এই ব্যৱস্থা 1837 চনলৈকে অব্যাহত আছিল। এতিয়া 1837 চনৰ পৰা 73 চনলৈকে অসমীয়া ভাষা অন্ধকাৰ যুগ বুলি কোৱা হয়। আমেৰিকান বেপ্টিষ্ট মিছনেৰী ৰিভাৰেণ্ড নাথান ব্ৰাউন আৰু অতি কট্টৰ 1837 চনত অসমত উপস্থিত হৈছিল। কেইমাহমানৰ পিছত ডক্টৰ মাইলছ ব্ৰুনছন আৰু জেক থমাছ অসমলৈ আহে। তেওঁলোকে অসমীয়া ভাষাত কিতাপ প্ৰকাশ কৰিছিল। মিছনেৰী কেৰী আৰু মাৰ্চামেনে কলিয়াবৰৰ অসমীয়া পণ্ডিত আত্মৰাম শৰ্মাৰ সহযোগত সমগ্ৰ বাইবেলখন অসমীয়ালৈ অনুবাদ কৰে আৰু 1813 চনত শ্ৰীৰামপুৰৰ প্ৰথম প্ৰকাশ কৰে। এইখনেই আছিল ছপা হোৱা প্ৰথমখন অসমীয়া কিতাপ। 1839 চনত W. ৰবিনছনৰ দ্বাৰা এ গ্ৰামাৰ অৱ দ্য আছামিজ লেংগুৱেজ প্ৰকাশ পাইছিল। আৰু এয়া আছিল প্ৰথম অসমীয়া ব্যাকৰণ, প্ৰথম অসমীয়া আলোচনী অৰুণোদয় 1846 চনত প্ৰকাশ হৈছিল। অৰুণোদয় যুগ 1846 চনৰ পৰা 1889 চনলৈকে, 1846 পৰা 1889লৈকে। 1846 চনৰ জানুৱাৰী মাহত শিৱসাগৰত বেপ্টিষ্ট মিছনাৰী প্ৰেছৰ পৰা পোনপ্ৰথমবাৰৰ বাবে অৰুণোদয় প্ৰকাশ হৈছিল। আৰু অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল নাথান ব্ৰাউন আৰু ইয়াৰ প্ৰকাশ আছিল অতি কট্টৰ। 1873 চনলৈকে অৰুণোদয়ৰ প্ৰকাশ অব্যাহত আছিল আৰু 1883 চনলৈকে অৰুণোদয়ৰ প্ৰকাশ অব্যাহত আছিল। শ্লিপ অফ টাং 1883 হ'ব। 1883 চনত ছপাশালত বিক্ৰী হোৱাৰ লগে লগে আলোচনীখনৰ প্ৰকাশ বন্ধ হৈ যায় আৰু অৰুণোদয়ৰ শেষৰজন সম্পাদক আছিল A.K. গাৰ্ণী। অৰুণোদয় আলোচনীৰ শেষৰজন সম্পাদকৰ নাম আছিল A.K. গাৰ্ণী। অ'কে, নেক্সট মাইলছ ব্ৰুনছন। তো 1869 চনত তেওঁ শিৱসাগৰৰ বেপ্টিষ্ট মিছন প্ৰেছৰ পৰা অসমীয়া আৰু ইংৰাজী অভিধানখন ডিক্সনাৰী ইন আছামিজ এণ্ড ইংলিছ প্ৰকাশ কৰিছিল। এইখনেই আছিল অসমত প্ৰকাশিত অসমীয়াৰ প্ৰথমখন অভিধান। আৰু শ্ৰী যদুৰাম বৰুৱাই আগতে এইখন অভিধান সংকলন কৰিছিল, কিন্তু সেয়া প্ৰকাশ হোৱা নাছিল। তো নিধিৰাম ফাৰুৱেল, তেওঁৰ আচল নাম আছিল নিধিৰাম কেওট। তেওঁ খ্ৰীষ্ট ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা প্ৰথমজন অসমীয়া আছিল। নিধিৰাম কেওট আছিল প্ৰথমজন অসমীয়া যিয়ে খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁ খ্ৰীষ্ট ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা প্ৰথমজন অসমীয়া আছিল নিধিৰাম কেওট। 1841 চনত ব্ৰনছন তেওঁক বাপ্তাইজ কৰিছিল। তেওঁ অৰুণোদয়তো বহুকেইটা প্ৰবন্ধ আৰু কবিতা প্ৰকাশ কৰিছিল। এতিয়া নেক্সট হ'ল নাথান ব্ৰাউন।
আনন্দৰাম ঢেকিয়াল ফুকন, মাইলছ ব্ৰুনছন, হেমচন্দ্ৰ বৰুৱা, নিধিৰাম ভাৰ্ৱেল আৰু গুণাভিৰাম বৰুৱা। নিধিৰাম ভাৰ্ৱেলে হৈছে নিধিৰাম কেওট। both of them are one person. নিধিৰাম কেওট আৰু নিধিৰাম ভাৰ্ৱেল এজনে হয়, মানে খ্ৰীষ্টিয়ান হোৱাৰ পিছত ভাৰ্ৱেল আৰু আগত আছিল নিধিৰাম কেওট। তো আনন্দৰাম ঢেকিয়াল ফুকন 1829 চনৰ পৰা 1829 চনৰ পৰা 1859 চনলৈকে। তো কৰ্ণেল হপকিন্স তেওঁ পশ্চিমবংগৰ মহান ৰাজা ৰামমোহন ৰায়ৰ সৈতে তুলনা কৰিছিল আনন্দৰাম ঢেকিয়াল ফুকনক। আৰু 1800 কাৰ সৈতে তুলনা কৰিছিল? ৰাজা ৰামমোহন ৰায়ৰ সৈতে। 1855 চনত এ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নেটিভ আৰু হেমচন্দ্ৰ বৰুৱাৰ ক্ষেত্ৰতো 1835 পৰা 1897 চনত হেমকোষ 1900 চনত প্ৰকাশিত হৈছিল হেমকোষখন। আৰু নাটক কানিয়াৰ কীৰ্তন আৰু বাহিৰেও ৰং চং ভিতৰে কোৱা ভাতুৰী, বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী। গুণাভিৰাম বৰুৱা 1873 পৰা 1898 চনলৈকে। ৰাম নৱমীৰ প্ৰথমখন অসমীয়া সামাজিক নাটক আৰু অসম বন্ধু